আমি পাই গেলো টিহু এতিয়া যাম মেইন হয় উঠছো লাহেকে এতিয়া আমি ৰাইড ল'ম আৰু ৰাইড লোৱাৰ লগে লগে পাই যাম আমি টিহুৰ ডিলাৰটো আপোনালোকক আজি দেখাম মই EMI কিমান আহে R15 আৰু এটা কমেণ্ট কৰিছে 25cc-ৰ বাইক কিমানত আহিব ডাউন পেমেণ্ট কিমান দিলে কিমানত আহিব আজি সবখিনি কম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে Close till I get up. Time is barely on our side. এতিয়া আমি লাহেকে এনেকে লেট ল'ম And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. এইটো হৈছে YAMAHA ডিলাৰৰ আমাৰ শ্ব'ৰুম চাওক মই ইয়াৰ পৰাই লৈছোঁ বাইকখন আজি দেখাম আপোনালোকক YAMAHAৰ কি বুলি কয় R15 দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া লাহেকে যাম সোমাই আপোনালোকক দেখাম মই কি আছে কি নাই R15 অহা নাই নেকি মই আজি আহিছিলোঁ R15 সন্ধানত কিন্তু R15 নাই এখন MTS আছে চাওক এতিয়া R15 অহা নাই মই আহিছোঁ টিহুৰ ডিলাৰত আপোনালোকে হয়তো দেখা পাইছে টিহুৰ চাওক এইবিলাক বাইক সব FZS এইবিলাক নতুন মডেলৰ বাইক আনি থৈ দিছে আৰু এতিয়া চাওক ইয়াত স্কুটি আছে স্কুটিও নাই বেছি এখনেই আছে চাগে স্কুটি চাওক এইখনে হ'ল YAMAHAৰ স্কুটি আৰু এজনে কমেণ্ট কৰিছিল 125cc-ৰ আমাৰ YAMAHA কোম্পানীৰ বাইকত ডাউন পেমেণ্ট কিমান আহিব 125cc-ৰ বাইকত কিমান ডাউন পেমেণ্ট দিব লাগিব এতিয়া 125cc-ৰ বাইক নাই ইয়াত নাই ন নাই চাওক সব এইবিলাক FZS এনে আমি আজি সুধিম কিমান আহে 125cc-ৰ বাইকত ডাউন পেমেণ্ট মোৰ লগত আছে একজন ছাৰ আপোনালোকক দেখুৱাম এইজনে হৈছে ছাৰ কিবা অলপ ব্যস্ত হৈ আছে জনাব পাৰিব নেকি 125cc বাইক নাই নাহে নেকি বন্ধ হৈছে এইটো 125cc-ৰ বাইকটো বন্ধ হৈছে নাহে আৰু R15-ৰ এনে ডাউন পেমেণ্ট কিমানত আহিব লাষ্ট ডাউন পেমেণ্টটো ক'লে হ'ব মিনিমাম ধৰা 40 মান আহে আৰু 40 মান ডাউন পেমেণ্ট দিলে আহে আৰু মাহত ইনষ্টলমেণ্ট কিমান কৰি আহিব সেইটো মানে এনেকৈ ক'ব পৰা নাযায় মানে ধৰ বস্তুটো হ'ল তো মানে ফিগাৰটোৰ লগত হ'ব এতিয়া কিমান ফিগাৰ পে' কৰিব ধৰা তোমাৰ 6,000 আশে পাশে আহে আৰু 6,000 নেকেট দাম কিমান হ'ব এনে R15 এখনত R15ৰ তিনিটা ভাৰ্চন আছে ভাৰ্চন 3 আছে ভাৰ্চন 4 আছে তিনিটা ভাৰ্চনৰ অলপ কওকচোন এনে ধৰ 3 ভাৰ্চনৰ কিমান আহে ভাৰ্চন 3 মোটামুটি 1,89,000 পৰা ষ্টাৰ্ট হৈ যায় 1,89,000 ষ্টাৰ্ট তাত ডাউন পেমেণ্ট আহিব ডাউন পেমেণ্টটো সেনেকৈ ক'ব পৰা নাযায় না মাৰ্কেটত প্ৰাইচবিলাক আপ ডাউন চাওক আপোনালোকে গম পায় চাগে গাড়ীৰ অলপ প্ৰাইচটো আপ ডাউন হৈ থাকে তথাপিও ক'ব আমাক ছাৰে আমাৰ তাত এতিয়া ভাৰ্চন 4 আহি আছে ভাৰ্চন 4 আহিছে ভাৰ্চন 4ৰে 4ৰ আপোনাৰ অন ৰোড প্ৰাইচ আহিব অন ৰোড মানে একদম পূৰা ইঞ্চুৰেঞ্চ RC গোটেইখিনি মিলি 2,44,000 আৰু 2,04,496 আহে 2,04,496 টকা আহে ইয়াৰ ডাউন পেমেণ্টটো চাগে অলপ বহুতে আহিব কিমান আহিব এইটো মিনিমাম ধৰক ডাউন পেমেণ্ট 50+ আহে আৰু 50+ আহিব চাওক এইখিনিয়ে আৰু যিহেতু বাইক নাই আজি বেছি কথা নাপাতো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিম
আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি কিবা বাইকৰ ওপৰত জানিব লগা থাকে তেতিয়া মোক কমেণ্ট কৰি জনাব আজিলৈ এইখিনিয়ে জয় হিন্দ